বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ শ্ৰীকৃষ্ণৰ দশাৱতাৰ নৃত্য। এই নৃত্যটো মোক শিকাইছিলে মোৰ ককাইদেউ শ্ৰীযুত বুদ্ধেশ্বৰ দুৱনীয়াদেৱে। মোৰ প্ৰায় 10 বছৰ বয়সতেই মই এই নৃত্যটো অসমৰ বিভিন্ন মঞ্চত প্ৰদৰ্শন কৰি সমূহ অসমবাসী ৰাইজৰ মৰম আশীৰ্বাদ তথা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিলোঁ। আজি প্ৰায় 30-35 বছৰ বিৰতিৰ মূৰত মই এই নৃত্যটো আকৌ আপোনালোকৰ মাজত প্ৰদৰ্শন কৰিবলৈ বুলি অকণমান চেষ্টা কৰিছোঁ। আশা কৰিছোঁ নতুন প্ৰজন্মই মোৰ এই নৃত্যটো চাই 70 দশকত কেনেধৰণে দশাৱতাৰ নৃত্য প্ৰদৰ্শন কৰিছিলোঁ সেইটো চাই বৰ্তমান নশিকাৰুসকলে অকণমান হ'লেও ইয়াৰ পৰা উপকৃত হ'ব বুলি মই আশা কৰিলোঁ। সদৌ মোৰ গুৰু তথা মোৰ ককাইদেউ শ্ৰীযুত বুদ্ধেশ্বৰ দুৱনীয়াদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাই এয়া আপোনাসকলৰ মাজলৈ আগবঢ়াই দিছোঁ শ্ৰীকৃষ্ণৰ দশাৱতাৰ নৃত্য। अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः। जय हरि गोविन्द नारायण राम केशव हरि जय राम राम केशव हरि ओ हरि हे प्रथमे प्रणाम ब्रह्म रूपी सनातन हे सर्वयव तारर कारण नारायण जय राम राम केशव हरि ओ हरि हे तजुनाभि कमलत ब्रह्मा भइला जातके जुगे जुगे अवतार धरा ख्यात जय राम राम केशव हरि ओ हरि हे मत्स्यरूपे अवतार भइला प्रथमतके उद्धारिला वेद प्रभु प्रलय जलत जय राम राम केशव हरि ओ हरि हे कूर्मय तार भइला क्षीरदधि तीरे हे लक प्रभर पथ जुरिला हरि रे जय राम राम केशव हरि ओ हरि हे दिव्य यज्ञ पराह स्वरूपे भइला तुमी हे लीलाए दं
পিলা চলে বলি কণি কাৰি জয় ৰাম ৰাম কে হব হৰি ও হৰি হে হইলা নাপ ৰঘুৰাম নামে অৱতাৰকে প্ৰদক্ষিণ কৰি ভূমি তিনি ঘাট বাৰ জয় ৰাম ৰাম কে কব হৰি ও হৰি হে শ্ৰীৰাম ৰূপে কইলা তয় তৰিগে বনবাস কপিলা পিতৃৰ বাক্য ধৰি জয় ৰাম ৰাম কে কব হৰি ও হৰি হে ৰোহিণীত হইলা খনি ৰাময় অৱতাৰকে দেৱীদৰ প্ৰাণ লৈলা মুষ্টিৰ প্ৰহাৰ জয় ৰাম ৰাম কে কব হৰি ও হৰি হে বুদ্ধয় অৱতাৰে বেদ বন্ধ কৰি চনকে বামনয় শাস্ত্ৰে মুখী আচাৰ্য জন জয় ৰাম ৰাম কে কব হৰি ও হৰি হে কলিৰ শেষত হৈব কল্কি অৱতাৰকে কাটি মাৰি ম্লেচ্ছক কৰিব বুন্দা মাৰ জয় ৰাম ৰাম কে কব হৰি কলিৰ শেষত হৈব কল্কি অৱতাৰকে কাটি মাৰি ম্লেচ্ছক কৰিব বুন্দা মাৰ জয় ৰাম ৰাম কে কব হৰি চকুৰ মনৰ সিংহ বামন পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰি কৃষ্ণ তজু পা